মছজিদত গাহৰি মাংস পেলাই আৰক্ষীৰ জালত মৃদু পৱন পাঠক। মহৰমৰ দিনাই পাঞ্জাবাৰীৰ মছজিদত গাহৰিৰ মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ। গাহৰি মাংসৰ টোপোলাত উদ্ধাৰ কৰা হৈছিল এগৰাকী ছোৱালীৰ নাম। ইয়াৰ পাছতে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ হোৱা মৃদু পৱন পাঠকক জেৰা চলাইছিল দিছপুৰ আৰক্ষীয়ে। মাংস পেলোৱা ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খোলে মৃদু পৱনে। তেওঁ উল্লেখ কৰে যে তেওঁ এই ঘটনাৰ সৈতে জড়িত নহয়। সন্দেহৰ ভিত্তিতহে আৰক্ষীয়ে আটক কৰিছে তেওঁক। লগতে মাংসৰ টোপোলাত উদ্ধাৰ হোৱা চিঠিখনৰ হাতৰ আখৰ তেওঁৰ নহয় বুলিও দাবী কৰে। অৱশ্যে চিঠিত উল্লেখ কৰা ছোৱালীগৰাকীক তেওঁ চিনি পায় বুলি স্বীকাৰ কৰে।